মোৰ নাম জিয়া। মই দুখীয়া পৰিয়ালত বিয়া হৈছিলোঁ। মোৰ ছোৱালীজনীয়ে নিজৰ খুৰাকক ইমানেই ভাল পাইছিল যে তাই সদায় খুৰাকৰ হাতেৰে ৰাতিৰ ভাত খাইছিল। মই যদি তাইক হাতেৰে খুৱাই দিওঁ তেন্তে তাই কান্দিবলৈ আৰম্ভ কৰিছিল। খুৰা আৰু ভতিজীৰ মাজত ইমান মৰম দেখি মই বৰ সুখী হৈছিলোঁ। কিন্তু আচৰিত কথাটো হ'ল, যেতিয়াই মই নিজৰ দেওৰৰ বিয়াৰ সম্পৰ্কৰ কথা কওঁ তেতিয়াই মোৰ ছোৱালীয়ে কোনোবা নহয় কোনোবা দুখ বিচাৰি বিয়াখন নাকচ কৰিছিল। এদিন মই কোঠাটো আন্ধাৰ কৰি দেওৰৰ কাপোৰ পিন্ধি তাইৰ কোঠালৈ গ'লোঁ। তাৰপিছত তাই যি কথা ক'বলৈ ধৰিলে সেয়া শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। অভিভাৱকসকলে প্ৰায় অজ্ঞাত হৈ থাকে আৰু তেওঁলোকৰ সন্তানে এনে কাম কৰিবলৈ আৰম্ভ কৰে যিটো তেওঁলোকে কেতিয়াও সন্তানৰ পৰা আশা নকৰে। আৰম্ভণি: মোৰ স্বামীয়ে এই পৃথিৱীখন অতি সোনকালে এৰি থৈ গ'ল। ভগৱানে মোক এজনী ধুনীয়া ছোৱালী দিছিল। মোৰ শহুৰৰ ঘৰত এজন দেৱৰ আছিল। সি মোৰ স্বামীতকৈ 7 বছৰ সৰু আছিল। এটা সন্তান জন্ম দিয়াৰ পিছত মোৰ আন এটা সন্তান জন্ম দিয়াৰ কোনো হেঁপাহ নাছিল আৰু মোৰ বিয়াৰ 5 বছৰ পিছতেই মোৰ স্বামীৰ মৃত্যু হৈছিল। মোৰ স্বামীৰ এজন ভায়েক আছিল। তাৰ নাম অতুল আছিল। সি মোক সদায় নিজৰ মাতৃৰ দৰে গণ্য কৰিছিল। কাৰণ মোৰ স্বামীৰ মাক-দেউতাক মোৰ বিয়াৰ পিছত এই পৃথিৱীৰ পৰা গুচি গৈছিল। মই মোৰ দেৱৰক বহুত সন্মান কৰিছিলোঁ আৰু তাৰ যত্ন লৈছিলোঁ। আমি এখন গাঁৱত আছিলোঁ আৰু ওচৰৰ মানুহে আমাক বহুত হাৰাশাস্তি কৰিছিল। আমি দুখীয়া মানুহ আছিলোঁ আৰু সেয়েহে আমাৰ স্থানীয় ঘৰটো এৰি যাব পৰা নাছিলোঁ। মই এগৰাকী বিধৱা আছিলোঁ। সেইবাবেই মানুহে মোক ঠাট্টা-মস্কৰা কৰিছিল। কিন্তু এবাৰতো মোক কাষৰ ঘৰৰ চুমী বৌৱে এইটো অভিযোগ কৰিছিল যে মই তেওঁৰ স্বামীৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছোঁ। মই দেখিবলৈ বৰ ধুনীয়া আছিলোঁ আৰু সেইবাবেই মোক কাষৰ ঘৰৰ মানুহে মোক বেয়া পাইছিল। মোৰ ওচৰ-চুবুৰীয়া সকলো মানুহৰ ঘৰতে মোৰ প্ৰশংসা হৈছিল। চুমী বৌৱে এই কথাটো একেবাৰে ভাল পোৱা নাছিল। সেইবাবে তাই মোক মানুহৰ চকুত বেয়া কৰিবলৈ চেষ্টা কৰিছিল। তাই কিবা নহয় কিবা অজুহাত বিচাৰি থাকে যাতে মানুহে মোক বেয়া চকুৰে চাওক। সেই সময়ত মোৰ ছোৱালীজনী বহুত সৰু আছিল আৰু মোৰ স্বামীৰ মৃত্যু হৈছিল। সেয়েহে মই একো কৰিব পৰা নাছিলোঁ। কাৰণ মই নিজকে অতি অসহায় অনুভৱ কৰিছিলোঁ। চুমী বৌৱে মোৰ বিৰুদ্ধে মানুহৰ আগত বিভিন্ন ধৰণৰ অভিযোগ দিছিল, যিবোৰ গাঁৱৰ মানুহে সঁচা বুলি ভাবি লৈছিল। মোক চৰিত্ৰহীন বুলি কৈছিল। আনকি মোৰ ছোৱালীজনীকো ক'বলৈ ধৰিলে যে মাকে যদি এনেকুৱা হয় তেন্তে তাইৰ ছোৱালীজনী ডাঙৰ হ'লে কেনেকুৱা হ'ব। গাঁৱৰ মানুহে মোক গাঁৱৰে কোনোবা দুখীয়া মানুহৰ লগত বিয়া দিম বুলি কৈছিল। কিন্তু মই সেইটো বিচৰা নাছিলোঁ। কাৰণ মোৰ ছোৱালীজনী বৰ সৰু আছিল। মোৰ ছোৱালীজনীক গ্ৰহণ কৰিব নোৱাৰা কোনো পুৰুষৰ লগতে মই বিয়া হ'ব বিচৰা নাছিলোঁ। মোৰ ছোৱালীজনীৰ লালন-পালনৰ কথা মই বহুত চিন্তা কৰি থাকিব ধৰিলোঁ। এই সকলোবোৰ সমস্যা মোৰ স্বামীৰ মৃত্যুৰ পিছতহে হৈছিল। চুমী বৌৱে মোক বহুত হিংসা কৰিছিল। মোৰ দেৱৰ বৰ বুদ্ধিমান আৰু ভাল অন্তৰৰ ল'ৰা আছিল। সি মোক বহুত সন্মান কৰিছিল। চুমী বৌৰ কাৰণে এই গাঁৱত মই বহুত অপমান পাবলগীয়া হৈছিল। গতিকে এই গাঁৱত থাকি মই কেতিয়াও সুখী হ'ব পৰা নাছিলোঁ। এদিন কথাবোৰ বেছিকৈ বাঢ়ি গ'ল। চুমী বৌৱে গোটেই গাঁওখনত হুলস্থুলৰ সৃষ্টি কৰিছিল যে মই আন পুৰুষক মোৰ ঘৰত লগ কৰিবলৈ মাতিছোঁ। যেতিয়া মোৰ দেৱৰে এই কথা গম পালে তেতিয়া সি ক'লে, বৌ, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি এই ঘৰখন এৰি আন ঠাইলৈ যাওঁগৈ ব'লক। ইয়াত আমাৰ বহুত বদনাম হৈছে। এতিয়া আমাৰ ইয়াত থকাটো বৰ কঠিন হৈ পৰিছে। আমি ৰিয়াৰো যত্ন ল'ব লাগিব। তাই এজনী ছোৱালী। মই নিবিচাৰোঁ যে মানুহে আমাৰ ইয়াক এতিয়াৰ পৰাই বেয়া বুলি গণ্য কৰক আৰু তাই সৰুৰ পৰাই অপমান পাই থাকক। চুমী বৌ এজনী বহুত বেয়া মহিলা। তাই আপোনাক গোটেই গাঁওখনতে বদনাম কৰিছে। আমি এই ঘৰখন এৰি আন ঠাইত থাকিবলৈ যাম। কিন্তু মই অতুলক ক'লোঁ যে এই ঘৰটো সৰু হ'লেও এইখন আমাৰ নিজৰ ঘৰ। এই ঘৰখন এৰি আমি ক'লৈ যাম? অতুলে ক'লে,
যে বৌ, পৃথিৱীখন বহুত ডাঙৰ। আমি যিকোনো ঠাইতে সন্মানেৰে জীয়াই থাকিব পাৰিম, কিন্তু ইয়াত আমি এনেদৰে অসন্মানেৰে জীয়াই থাকিব নোৱাৰো। মোৰ দেৱৰে ক'লে যে বৌ, মই মোৰ ভতিজীক আৰু আপোনাক বহুত ভাল পাওঁ। মোৰ বাবে এতিয়া আপোনালোক দুয়োজনীয়ে এই পৃথিৱীত আছে। এতিয়া পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে আমাৰ ইয়াত থকাটো কঠিন হৈ পৰিছে। এনেকুৱা হৈছে যে সকলোৱে আপোনাক বেয়া চকুৰে চাই থাকে, মোকো অপমান কৰিবলৈ সুযোগ বিচাৰি থাকে। আমি এনেকৈ কিমান দিন জীয়াই থাকিম? চুমি বৌৱে মোক গোটেই গাঁওখনতে চৰিত্ৰহীন বুলি প্ৰমাণ কৰিছিল। আনকি এইটোও কৈছিল যে মই মোৰ কম বয়সীয়া দেওৰৰ ওপৰত চকু ৰাখোঁ আৰু আন পুৰুষৰ লগত সম্পৰ্ক ৰখাৰ বাবেই মই মোৰ স্বামীক হত্যা কৰিছোঁ। মই মোৰ স্বামীৰ লগত প্ৰেম বিবাহ কৰিছিলোঁ আৰু মোৰ স্বামীয়ে মোক চহৰৰ পৰা পলুৱাই তেওঁৰ গাঁৱলৈ লৈ আহিছিল। মোৰ সৌন্দৰ্য আৰু প্ৰেম বিবাহে মোক অপমান আৰু বদনামৰ বাহিৰে একোৱেই দিয়া নাছিল। মই ভাবিছিলোঁ যে বিয়াৰ পিছত যেতিয়া মই মোৰ স্বামীৰ ঘৰলৈ যাম, তেতিয়া মই এটা শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰিম। কিন্তু মই নাজানিছিলোঁ যে ইয়ালৈ অহাৰ পিছত মোৰ শান্তি নোহোৱা হৈ যাব। চুমিৰ দৰে মহিলাই মোৰ জীৱনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিব। মই বহুত হতাশাৰ বলি হৈছিলোঁ। 4 বছৰীয়া ছোৱালীজনীক মই বহুত কঠোৰভাৱে শাসন কৰিব ধৰিলোঁ। তাৰ পিছত এদিন আমি ৰাতিৰ আন্ধাৰত সেই গাঁও এৰি চহৰ পালোহি। এতিয়া মোৰ ছোৱালীজনীৰ বয়স 20 বছৰ আৰু মোৰ দেওৰৰ বয়স 35 বছৰ। মোৰ মাৰ ঘৰ চহৰত। মই মোৰ মা-দেউতাৰ সকলোতকৈ সৰু আৰু মৰমৰ ছোৱালী আছিলোঁ। মোৰ স্বামীয়ে আগতে গাঁৱৰ পৰা চহৰলৈ কাম কৰিবলৈ আহিছিল আৰু তাৰ পিছত তেওঁৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক স্থাপন হ'বলৈ ধৰিলে। মই এজনী শিক্ষিত ছোৱালী আছিলোঁ আৰু এইটো ভালকৈ জানিছিলোঁ যে মোৰ মা-দেউতাই কেতিয়াও গাঁৱৰ বুৰ্বক ল'ৰা এটাৰ লগত তেওঁলোকৰ শিক্ষিত ছোৱালীক বিয়া নিদিয়ে। মই মোৰ স্বামীক ইমানেই ভাল পাইছিলোঁ যে তেওঁৰ পঢ়া-শুনা নোহোৱাৰ অৰ্থ মই কেতিয়াও বুজি পোৱা নাছিলোঁ, কাৰণ তেওঁ মোক বহুত সুখী কৰি ৰাখিছিল। সেইবাবেই মই তেওঁৰ মৰমত অন্ধ হৈ মা-দেউতাৰ ঘৰ এৰি গাঁৱত থিতাপি লৈছিলোঁ, কাৰণ মোৰ স্বামীৰ মাক-দেউতাক নাছিল। তেওঁৰ মাত্ৰ এটা সৰু ভাইটি আছিল। সেইবাবেই মোৰ বিয়াৰ পাছত কোনো সমস্যা নাছিল। মই বিয়া হোৱাৰ সময়ত মোৰ দেওৰৰ বয়স আছিল 9 বছৰ আৰু এতিয়া চহৰলৈ আহি আমি বহুত সমস্যাৰ সন্মুখীন হ'লোঁ। মোৰ দেওৰে ভাড়া ঘৰ এটা ল'লে আৰু মই মোৰ গহনাও বিক্ৰী কৰিলোঁ, যিবোৰ গহনা মোৰ স্বামীয়ে মোৰ বাবে বনাই দিছিল। এইদৰেই আমি আমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিলোঁ। দেওৰে চহৰত এটা কাম বিচাৰি পালে। লাহে লাহে আমাৰ আৰ্থিক অৱস্থা ভাল হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীজনী গাভৰু হৈ আহিছে। মোৰ ছোৱালীয়ে বহুত ভালকৈ চিলাই কাম কৰিব জানে আৰু তাই ঘৰতেই এটা চেণ্টাৰ খুলি লৈছে। দেওৰে মানুহৰ ঘৰত ৰং কৰে। আমি অতি সহজ সৰল মানুহ আছিলোঁ আৰু চহৰলৈ অহাৰ পিছত আমাৰ জীৱনটো আৰামত চলি আছিল। পুৰণি দিনবোৰ মনত পেলাই মোৰ গাটো প্ৰায় অসুস্থ হৈছিল, কিন্তু তেতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ। মোৰ দেওৰে মোক বহুত সহায় কৰিছিল আৰু সি মোৰ ছোৱালীজনীকো বহুত মৰম কৰিছিল। মোৰ ছোৱালীজনীয়ে খুৰাকৰ বাহিৰে আন কোন পুৰুষকে দেখা নাছিল। যেতিয়াই মই খুৰা আৰু ভতিজীৰ মৰম দেখিছিলোঁ, মোৰ হৃদয়খন বৰ সুখী হৈ পৰিছিল। চহৰলৈ অহাৰ পিছত মোৰ ওচৰ চুবুৰীয়াৰ লগত কোনো যোগাযোগ নাছিল। চহৰত মই মোৰ ছোৱালীজনীক বেছিকৈ ওলাই যাবলৈ দিয়া নাছিলোঁ। কেৱল কলেজৰ বাবে বা আন গুৰুত্বপূৰ্ণ কামৰ বাবেহে ওলাই গৈছিল, নহ'লে ঘৰতে থাকিছিল। ছোৱালীবোৰে আমাৰ ঘৰলৈ চিলাই শিকিবলৈ আহিছিল। মই মোৰ ছোৱালীজনীক বহুত বুজাইছিলোঁ যে পৃথিৱীখন বৰ বেয়া, ইয়াত মানুহক প্ৰেমৰ নামত প্ৰতাৰণা কৰা হয়। মোৰ দেওৰৰ স্বাস্থ্য পাতি এনেকুৱা আছিল যে ইমান বয়স হোৱাৰ পিছতো তাক দেখিবলৈ সৰু যেন লাগিছিল। মই যেতিয়াই অতুলক তাৰ বিয়াৰ কথা কওঁ, তেতিয়াই সি তাৰ বিয়াৰ কথা নাকচ কৰি কৈছিল
যে প্ৰথমে মই ৰিয়াক বিয়া দিম, তাৰ পিছতহে মই বিয়া কৰাম। মই অতুলক ক'লো, তেতিয়ালৈকে তুমি বহুত বুঢ়া হবা। কিন্তু সি ক'লে যে মই মোৰ বয়সক একো গুৰুত্ব নিদিওঁ। মই সদায় দেৱৰৰ ফালৰ পৰা নিশ্চিত আছিলোঁ। সি মোৰ ছোৱালীজনীৰ বহুত যত্ন লৈছিল আৰু মোৰ ছোৱালীজনীৰ লগত বন্ধুৰ দৰে থাকিছিল। মোৰ দেৱৰে কেতিয়াও পঢ়া-শুনা কৰা নাছিল, কিন্তু চহৰলৈ অহাৰ পিছত সি নিজৰ উপাৰ্জনেৰে মোৰ ছোৱালীজনীক পঢ়ুৱাইছিল। পিছত মোৰ ছোৱালীজনী ডাঙৰ হোৱাত তাই নিজৰ খুৰাকক টিউচন দিছিল, যাৰ বাবে মোৰ দেৱৰেও পঢ়া-শুনা শিকিব পাৰিছিল। এই দুয়োজনৰ মাজৰ মৰম দেখি মই বৰ সুখী অনুভৱ কৰিছিলোঁ। কিন্তু তাৰ পিছত কিবা আচহুৱা যেন হ'বলৈ ধৰিলে। এইবোৰ দেখি মই থতমত খাই চিন্তাত পৰিবলৈ ধৰিলোঁ। মোৰ ছোৱালীজনীয়ে সদায় মোৰ হাতেৰে ভাত খাইছিল, কিন্তু কিছুদিনৰ পৰা তাই জোৰ দি আছিল যে তাই কেৱল খুৰাকৰ হাতেৰেহে ভাত খাব। মই মোৰ ছোৱালীজনীক বুজাই দিলোঁ যে তোমাৰ খুৰা এতিয়া টোপনি গৈছে আৰু সি ৰাতিপুৱা সোনকালে কামলৈ যাব লাগিব। তুমি ভাত খাই লোৱা আৰু শুই থাকা। কিন্তু তাই ক'লে যে খুৰাক মাতা, মই খুৰাৰ হাতেৰেহে ভাত খাম। তাইৰ কথা শুনি মোৰ বৰ খং উঠিল। মই তাইক ক'লো, এইবোৰ কি আচৰণ? সৰু পোৱালীৰ দৰে জেদ কিয় কৰি আছা? মোৰ ডাঙৰ মাতটো শুনি দেৱৰেও ৰিয়াৰ কোঠালৈ আহিল। হয়তো মোৰ ডাঙৰ মাতটোৱে তাক টোপনিৰ পৰা জগাই দিলে। সি ক'লে যে বৌ, কিয় ইমান হুলস্থুল কৰি আছা? মই তাক ক'লো যে ৰিয়াই জেদ ধৰি আছে যে তাই কেৱল তোমাৰ হাতেৰেহে ভাত খাব। মোৰ এই কথা শুনি অতুল হাঁহিবলৈ ধৰিলে আৰু ক'লে, ইমান এটা সৰু কথা, মোৰ একো আপত্তি নাই। মই ৰিয়াক নিজ হাতেৰে ভাত খুৱাই দিম। ৰিয়াই অতুলৰ হাতেৰে ভাত খালে আৰু সিহঁত দুয়ো প্ৰায় 1 ঘণ্টামান ৰিয়াৰ কোঠাত বহি থাকিল। ৰাতি 11 বাজিল আৰু মই ক'লো, তুমি তাইক ভাত খোৱাৰ নামত 1 ঘণ্টা সময় পাৰ কৰিলা। তুমি ৰাতিপুৱা সোনকালে উঠিব লাগিব। ৰাতি ইমান দেৰিলৈকে সাৰে থাকিলে ৰাতিপুৱা কেনেকৈ চকু খোল খাব? তেতিয়া সি ক'লে যে বৌ, আমি খুৰা আৰু ভতিজীয়ে কথা পাতি থাকোঁতে সময় কিমান পাৰ হ'ল গমে পোৱা নাছিলোঁ। মই অতুলক ক'লো, কথা বতৰা পতাত সময় নষ্ট নকৰিবা। এতিয়া যোৱা আৰু শুই থাকা। মই আচৰিত হ'লো যে ৰিয়াই হঠাতে কিয় ইমান জেদী হৈ পৰিছে যে তাই কেৱল খুৰাকৰ হাতেৰেহে ভাত খাব। কিন্তু এইটো এদিনৰ কথা নাছিল। ৰিয়াই প্ৰতিদিনে এনেকুৱা কৰিবলৈ ধৰিলে আৰু তাই কেৱল খুৰাকৰ হাতেৰেহে ভাত খাবলৈ ধৰিলে। অতুলেও তাইক ভাত খুৱাই দিয়াৰ অজুহাতত 2-3 ঘণ্টা ধৰি তাইৰ কোঠাৰ পৰা ওলাই অহা নাছিল। মই ভাবিছিলোঁ হয়তো দুয়ো একেলগে বহি টিভি চোৱাত ব্যস্ত হৈ থাকিব পাৰে। কিন্তু কোঠালৈ গৈ দেখিলোঁ যে তেনেকুৱা একো নাই। সিহঁতে কথা পাতিয়ে আছিল। এদিন 2.5 ঘণ্টাৰো অধিক সময় পাৰ হৈ গ'ল আৰু এইটো দেখি মোৰ বৰ খং উঠিল যে এইটো কথা পতাৰ সময় নেকি? ৰাতি 2 বজালৈকে কোনে ইমান কথা পাতি থাকে? যেতিয়াই মই দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ, তেতিয়া দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। এইবোৰ দেখি মই বহুত আচৰিত হ'লো। মই জোৰেৰে দুৱাৰখন ঢকিয়াবলৈ ধৰিলোঁ আৰু দুৱাৰখন খুলিবলৈ সিহঁতৰ 10 মিনিট সময় লাগিল। মই ক'লো, এই দুৱাৰখন কিয় ভিতৰৰ পৰা বন্ধ কৰি থৈছিলা? দুৱাৰখন খুলিবলৈ ইমান সময় লাগে নেকি? তোমালোক দুয়ো দুৱাৰখন বন্ধ কৰি ভিতৰত কি কৰি আছা? অতুলে ক'লে যে বৌ, দুৱাৰখন হয়তো ভুলতে বন্ধ হৈ গ'ল। আমি টিভি চাই আছিলোঁ, গতিকে আপোনাৰ মাত আমি শুনা নাছিলোঁ। মই ক'লো, তোমালোকে ৰাতি 3 বজাত টিভি চাই আছা? এইটো টিভি চোৱাৰ সময় নেকি? আৰু তোমালোকে VIP ঘৰত নাথাকা যে দুৱাৰখন অট'মেটিক বন্ধ হৈ যাব। মই মোৰ দেৱৰক ক'লো, যোৱা আৰু নিজৰ কোঠাত গৈ শুই থাকা আৰু আগলৈ যাতে তোমালোকে এনে আচৰণ নকৰা। মই মোৰ ছোৱালীজনীকো বহুত বকিলোঁ। মোৰ ছোৱালীজনীৰ পঢ়া-শুনা সম্পূৰ্ণ হ'বলৈ ওলাইছিল। এতিয়া তাইৰ বিয়াৰ বয়স হৈছিল। মই বিচৰা নাছিলোঁ
যে তাই কোনো অন্যায় কামত লিপ্ত হওক আৰু সেইবাবেই মই তাইক অতি সোনকালে বিয়া দিব বিচাৰিছিলোঁ। আনহাতে ময়ো কম বয়সতে বিয়া হৈছিলোঁ। তাৰপিছত মই এই কথা মোৰ আত্মীয় এজনীক কৈছিলোঁ। তাই মোৰ ছোৱালীজনীৰ বাবে ভাল সম্পৰ্ক এটা আনিছিল আৰু ল'ৰাটোৰ মাককো লগত লৈ আহিছিল। ল'ৰাটোৰ মাকে মোৰ ছোৱালীজনীলৈ চাই ২-৩টা প্ৰশ্ন কৰিলে। তাৰপিছত মই মোৰ ছোৱালীজনীক কোঠালৈ পঠিয়াই দিলোঁ। মোৰ দেৱৰ কামলৈ গৈছিল। কাম এৰি কেনেকৈ ঘৰলৈ আহিছিল মই নাজানো আৰু ঘৰলৈ অহাৰ লগে লগে ল'ৰা ঘৰৰ মানুহৰ লগত বেয়া আচৰণ কৰিবলৈ ধৰিলে আৰু তেওঁলোকক ক'বলৈ ধৰিলে যে এই ছোৱালীজনী ভাল নহয়, তাই আপোনালোকৰ বাবে লাৰু পিঠা বনোৱা নাই, এই সকলোবোৰ বজাৰৰ পৰা আহিছে। তাই ঘৰত একো কাম বন নকৰে, সকলোৰে লগত কাজিয়া কৰি থাকে। মাত্ৰ কেইদিনমান আগতে তাই নিজৰ কলেজত ল'ৰা এটাৰ মাথাত শিলগুটি মাৰি মাথাটো ফুটাই দিছিল। আপুনি বিশ্বাস নকৰিব যে সেইদিনা আমাৰ ঘৰলৈ পুলিচো আহিছে। কেনেবাকৈ আমি এই গোচৰটো ঢাকি ৰাখিছোঁ। ল'ৰাৰ মাকে মোৰ দেৱৰৰ ফালে বৰ আচৰিত হৈ চাই আছিল আৰু মোৰ ফালেও বাৰে বাৰে চাই আছিল। মই বৰ বিচলিত হৈ ভাবি আছিলোঁ যে অতুলে এইবোৰ কি নাটক কৰি আছে। সি মিছা মিছা কথা বনাই আছে আৰু কৈ আছে এইবোৰ কথাত কোনো সত্যতা নাছিল। সি মিছা কথা কৈছে বুলি সিও জানিছিল। নাজানো কিয় সি ল'ৰা ঘৰৰ মানুহৰ আগত মিছা কথা কৈ আছিল। মোৰ ছোৱালীয়ে কেতিয়াও কাৰো লগত কাজিয়া কৰা নাছিল। তাই কেতিয়াও কলেজত কাৰো লগত বেয়া আচৰণ কৰা নাছিল। অতুলৰ পৰা মই এনেকুৱা একো আশা কৰা নাছিলোঁ। নাজানো এই ল'ৰাটোৰ কি হৈছিল। মই নিজেও আচৰিত হৈছিলোঁ যে সি আজি কিবা নিচা কৰি আহিছিল নেকি। তেনেতে ল'ৰাটোৰ মাকে ক'লে যে আমি এনে এজনী ছোৱালীৰ লগত সম্পৰ্ক স্থাপন কৰিব নিবিচাৰোঁ আৰু বহুত ভাল বেয়া কথা শুনাই তেওঁলোক আমাৰ ঘৰৰ পৰা গুচি গ'ল। তেওঁলোক যোৱাৰ লগে লগে মই অতুলক সুধিলোঁ যে এই সকলোবোৰ কিয় কৰিলা। তেতিয়া অতুলে ক'লে, বৌ, এই মানুহবোৰৰ ৰূপ দেখিলানে? এই মানুহবোৰে একেবাৰে আচাৰ ব্যৱহাৰ নাজানে। মোৰ একমাত্ৰ ভতিজীক মই এনে মানুহৰ ঘৰলৈ বিয়া দিব নিবিচাৰোঁ। ল'ৰাটোক মোৰ একেবাৰে ভাল নালাগিল। আপুনি দেখিছেনে আমাৰ ৰিয়া কিমান ধুনীয়া আৰু সৰু হৈ আছে, আনহাতে তেওঁৰ ল'ৰাটোক ইমান বুঢ়া যেন লাগিছিল। মই এই ল'ৰাটোক একেবাৰে ভাল নাপালোঁ। সেইবাবেই মই এইবোৰ কৰিলোঁ। মই অতুলক ক'লোঁ, তুমি পাগল হ'লা নেকি? মোক এবাৰ হ'লেও সুধিব পাৰিলা হয়। এনে নাটক কৰাৰ প্ৰয়োজন একেবাৰেই নাছিল। সেই মানুহবোৰৰ বিষয়ে তুমি বেয়া কথা কোৱা নাছিলা, বৰঞ্চ তেওঁলোকৰ সন্মুখত নিজৰ ভতিজীক অপমান কৰিলা। এতিয়া চাবা এই মানুহবোৰে যদি আন ঠাইলৈ গৈ আমাৰ ছোৱালীজনীৰ বিষয়ে এইবোৰ কথা পাতে, তেতিয়া আমাৰ ঘৰত কোনো ল'ৰাৰ সম্পৰ্ক নাহিব। অতুলে ক'লে, এনেকুৱা একো নহয় বৌ। আপুনি যিদৰে ভাবিছে, মই এইবোৰ এইকাৰণে কৰিলোঁ যাতে এনেধৰণৰ মানুহ আমাৰ ঘৰলৈ পুনৰ সম্পৰ্ক লৈ আহিব নোৱাৰে আৰু আপুনি সেই মানুহবোৰৰ প্ৰতি দয়া দেখাই আছিল কাৰণ তেওঁলোকৰ ঘৰ সম্পত্তি বেছি আছিল। চাওকচোন আমাৰ ৰিয়া কিমান ধুনীয়া আৰু মৰম লগা, কিন্তু সেই ল'ৰাটো ইমান বয়সীয়াল আৰু তাৰ মাকক দেখিছিলেনে? তেওঁ কিমান মুখ চোকা চতুৰ নাৰী আছিল। মই আমাৰ ৰিয়াক এনেধৰণৰ ল'ৰাৰ হাতত গতাই দিবলৈ মন নাই। অতুলৰ এই কাৰ্যত মোৰ বৰ খং উঠিছিল, কিন্তু যি হৈছিল সেয়া হৈ গ'ল। সেই মানুহবোৰৰ লগত আকৌ কথা পতাৰ কোনো লাভ নাছিল। দেৱৰে ধেমালি কৰিছিল বুলি ক'লেও তেওঁলোকে এতিয়া মোক বিশ্বাস নকৰিব। সন্ধিয়া অতুল আৰু ৰিয়াই চোতালত বহি চিঙৰা খাই খাই বহুত হাঁহি ধেমালি কৰি আছিল। সেই সময়ত মোৰ মূৰটো বৰ বেয়া হৈ আছিল। নাজানো কি কথাত সিহঁত ইমান সুখী হৈছিল। এদিন মই মোৰ ছোৱালীজনীৰ কোঠাটো চাফ চিকুণ কৰি আছিলোঁ। তাই কলেজৰ পৰীক্ষা দিবলৈ গৈছিল,
কিন্তু তাইৰ মোবাইলটো তাইৰ ৰুমতে আছিল। হয়তো তাই মোবাইলটো নিবলৈ পাহৰি গৈছিল। মই তাইৰ ৰুমত চাফা কৰি থাকোঁতে হঠাতে ৰিয়াৰ মোবাইলত কাৰোবাৰ ফোন আহিবলৈ ধৰিলে। যেতিয়া মই ফোনটো ৰিচিভ কৰিলোঁ তেতিয়া ৰিয়াৰ কলেজৰ বান্ধৱী এজনীয়ে ক'লে, আণ্টি, ৰিয়াই জ্বৰ ভাল পাইছেনে এতিয়া? তাই নিজৰ বেমাৰৰ বাবে কলেজত আবেদন কৰিছিল যে তাইক 5 দিনৰ ছুটীৰ প্ৰয়োজন। মই ক'লোঁ, কিন্তু ৰিয়া দেখোন কলেজলৈ গৈছে। তাই কোনো আবেদন দিয়া নাই আৰু তাইৰ স্বাস্থ্য একেবাৰে ভাল হৈ আছে। তেতিয়া তাই ক'লে, নহয় আণ্টি, ৰিয়াৰ বেমাৰ হৈ আছিল আৰু আবেদনখনত দেখোন আপুনিও চহী কৰিছিল। তেতিয়া মই ক'লোঁ, নেহা, কলেজত পৰীক্ষা চলি আছে বুলি ৰিয়াই মোক কৈছিল আৰু এতিয়া তাই পৰীক্ষা দিবলৈ কলেজলৈ গৈছে। কিন্তু তাইৰ বান্ধৱীজনীয়ে ক'লে যে আণ্টি, কলেজত কোনো পৰীক্ষা চলি থকা নাই। ৰিয়াই বহুদিন কলেজলৈ অহা নাই। গতিকে মই বৰ চিন্তিত হৈ পৰিছিলোঁ। সেইকাৰণে তাইৰ খবৰ ল'বলৈ ফোন কৰিছিলোঁ। তাইৰ কথা শুনি মনলৈ আহিল যে মোৰ ছোৱালীজনীয়ে কি কৰি আছিল। কলেজৰ কথা কৈ ৰিয়াই ঘৰৰ পৰা ওলাই গৈছিল। তেন্তে কলেজলৈ নগৈ তাই ক'লৈ গৈছিল? মই তাইৰ বান্ধৱীক কৈছিলোঁ যে মই তোমাৰ লগত কথা পাতিছোঁ বুলি ৰিয়াক নক'বা আৰু ফোনটো কাটি দিয়াৰ পিছত মই ৰিয়াৰ মোবাইলটো তাইৰ ৰুমতে ৰাখি দিলোঁ। সন্ধিয়া অতুল আৰু ৰিয়াক মই মোৰ কোঠালৈ মাতিলোঁ। কোঠাটোৰ পৰিৱেশটো ঠিক কৌটোৰ দৰে হৈ পৰিল। মই নিজেই ৰিয়াক তাইৰ বান্ধৱীৰ পৰা অহা ফোনটোৰ কথা ক'লোঁ আৰু সুধিলোঁ যে এই সকলোবোৰ কি আৰু কলেজৰ অজুহাতত তুমি ক'লৈ গৈ আছা? তোমাৰ বান্ধৱীয়ে কৈছিল যে তুমি প্ৰায় 5 দিন ধৰি কলেজলৈ যোৱা নাই আৰু তুমি আবেদনো দিছা য'ত তুমি মোৰ ভুৱা চহী কৰিছা। তুমি মোক মিছা কথা ক'বলৈ আৰু মোৰ মিছা চহী কৰিবলৈ ক'ত সাহস পালা? অতুল আৰু ৰিয়া সিহঁত দুয়ো মূৰ তল কৰি থিয় হৈ আছিল। কাৰণ সিহঁতে জানিছিল যে সিহঁতৰ চুৰি ধৰা পৰিছে। সেইবাবেই সিহঁতৰ ক'বলৈ একো নাছিল। মোৰ বৰ খং উঠিল আৰু মই ক'লোঁ, তোমালোকে যি কৰিছা সঁচা কথা কোৱা, নহ'লে মই তোমালোক দুয়োকে এতিয়াই ঘৰৰ পৰা উলিয়াই দিম। মই ভালকৈয়ে জানিছিলোঁ যে মোৰ দেৱৰে চাগে ৰিয়াক সমৰ্থন কৰিছিল। মই মোৰ ছোৱালীজনীক কৈছিলোঁ যে মই তোমাক পইচা দিয়া বন্ধ কৰি দিম। তাৰ পিছত মই চাম যে তুমি তোমাৰ প্ৰয়োজনীয় খৰচ ক'ৰ পৰা কৰা। তাৰ পিছত হঠাৎ ৰিয়াই ক'বলৈ ধৰিলে, মা, মই কেইদিনমানৰ বাবে কলেজৰ পৰা ছুটী লৈছিলোঁ আৰু মই খুৰাৰ পৰা অনুমতি লৈ বান্ধৱীৰ লগত চিনেমা চাবলৈ গৈছিলোঁ আৰু আমি সকলো ছোৱালী একলগ হৈ পাৰ্কলৈ গৈছিলোঁ। মই ক'লোঁ, তুমি ঘূৰা-ফুৰা কৰিবলৈ পাৰ্ক চাবলৈ দেওবাৰৰ দিনটো নোপোৱা নেকি? অতুলে ক'লে, বৌ, চিনেমা চাবলৈ যোৱাৰ মনটো মোৰো আছিল। সেইবাবেই ৰিয়াক কলেজলৈ যাবলৈ মানা কৰিছিলোঁ আৰু তোমাক মিছা কথা ক'বলৈ। মই ক'লোঁ, অতুল, তোমালোকে এইবোৰ কি কৰি আছা? তাৰ পিছত সি ক'বলৈ ধৰিলে, বৌ, মোক ক্ষমা কৰিবা। মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু ৰিয়াকো ক্ষমা কৰি দিয়া। ইয়াত তাইৰ কোনো দোষ নাই। কেৱল মোৰ মনটো ভাল লগাবৰ বাবেই মই ৰিয়াক কলেজৰ পৰা ছুটী ল'বলৈ কৈছিলোঁ। এদিন আমি চিনেমা চাবলৈ গৈছিলোঁ আৰু এদিন পাৰ্কলৈ গৈছিলোঁ। সিহঁত দুয়োজনৰ এই আচৰণ মই একেবাৰে বুজিব পৰা নাছিলোঁ যে সিহঁতে আচলতে কি কৰি আছিল। ঘৰতো সিহঁত দুয়োজনে এনেধৰণৰ অদ্ভুত কাম কৰিছিল। এতিয়া মই সিহঁত দুয়োৰে ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰম্ভ কৰিলোঁ। সিহঁত দুয়োজনে ঘৰত বহুত হাঁহি-ধেমালি কৰিছিল। কেতিয়াবা 2 ঘণ্টা 3 ঘণ্টা ধৰি ইজনে সিজনৰ লগত বহি কথা পাতিছিল। খুৰা আৰু ভতিজীৰ মাজত বহুত মৰম আছিল। সিহঁত দুয়োজনে ইজনে সিজনৰ বাহিৰে আন একো দেখা পোৱা নাছিল। ইফালে মই ৰিয়াৰ বাবে আন এটা সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু দেৱৰক কৈছিলোঁ যে ল'ৰাটোৰ কিবা অভাৱ দেখা পালে মোক ক'বা। মানুহৰ সন্মুখত নাটক সৃষ্টি কৰাৰ একো প্ৰয়োজন নাই। কাৰণ তুমি এইটো নাজানা
যে ইয়াৰ ফলত তোমাৰ নিজৰ ভতিজীৰে বদনাম হ'ব আৰু এইদৰে তোমাৰ ভতিজীৰ বাবে অহা সম্পৰ্কও বন্ধ হৈ যাব। মোৰ কথা শুনি মোৰ দেৱৰে বৰ আচহুৱা কথা এটা ক'লে। সি ক'লে যে মোৰ ভতিজীৰ সম্পৰ্কৰ কোনো অভাৱ নাই। মই অতুলক ক'লো, তুমি কি ক'ব বিচাৰিছা যে মোৰ ছোৱালীক সম্পৰ্কৰ কোনো প্ৰয়োজন নাই? তেতিয়া মোৰ দেৱৰে ক'লে, বৌ বেয়া নাপাবা, এই কথাটো মাত্ৰ মোৰ মুখৰ পৰা ওলাই আহিল, তেনেকুৱা একো কথা নাই। তাৰ কথা শুনি মই মোৰ দেৱৰ আৰু মোৰ ছোৱালীজনীক লৈ বহুত চিন্তিত হ'বলৈ ধৰিলোঁ। নাজানো সিহঁত দুয়োজনে কি কৰি থাকে আৰু মনতে কি ভাবি থাকে। মোৰ মৰমৰ বাবেই আজি সিহঁত দুয়ো ইমান স্বাধীনতা পাইছিল। এইবাৰ মই মোৰ ছোৱালীজনীৰ বাবে যিটো সম্পৰ্ক আনিছোঁ, সেই সম্পৰ্কটোত কোনেও একো দুখ বিচাৰি নাপাব। ল'ৰাটো বয়সত সৰু, চেহেৰাটোও ধুনীয়া, পৰিয়ালটোও বহুত ভাল আৰু ধনী পৰিয়ালৰ। তেওঁৰ পিতৃ-মাতৃয়ে বেংকত কাম কৰে। ল'ৰাটো ধুনীয়া, বগা আৰু ওখ-পাখ আৰু মোৰ ছোৱালীজনীতকৈ বেছি ডাঙৰ নহয়। বৰঞ্চ তাইৰ বয়সৰ সমানে হ'ব। তেওঁলোকে মোৰ ছোৱালীজনীক পচন্দ কৰিলে কাৰণ মোৰ ছোৱালী ৰিয়া দেখিবলৈ বহুত ধুনীয়া আছিল। মই মোৰ দেৱৰৰ ফালে যেতিয়া চালোঁ যে এতিয়া সি তেওঁলোকৰ কোনো দোষ বিচাৰি নাপায়, তেতিয়া তাৰ মুখখন বৰ বিচলিত হোৱা যেন লাগিছিল। ল'ৰাৰ মাকে ক'লে যে আমি তোমাৰ ছোৱালীজনীক বৰ ভাল পাইছোঁ আৰু আমি অতি সোনকালে এংগেজমেণ্ট অনুষ্ঠানটো সম্পন্ন কৰিব বিচাৰোঁ আৰু যিমান পাৰি সোনকালে বিয়া পাতি আপোনাৰ ছোৱালীজনীক আমাৰ ঘৰলৈ লৈ যাব বিচাৰোঁ। এই কথা শুনি মোৰ বৰ ভাল লাগিল। তেওঁলোকে ক'লে, এতিয়া আমি আপোনাৰ ঘৰলৈ আহিছোঁ। এবাৰ আপুনিও আমাৰ ঘৰলৈ আহি সকলো চোৱা-চিতা কৰি আহিব। ইয়াৰ পিছত আমি বিয়াৰ তাৰিখটো ঠিক কৰিব লাগিব। ময়ো ক'লো যে আমি দুদিন পিছত আপোনালোকৰ ঘৰলৈ যাম। তেওঁলোক যোৱাৰ পাছত মোৰ দেৱৰে ক'লে যে আমি তেওঁলোকৰ ল'ৰাৰ লগতো ৰিয়াক বিয়া নিদিওঁ। মই আচৰিত হৈ অতুলৰ ফালে এনেকৈ চালোঁ যেন সি মোৰ ছোৱালীজনীক ক'তো বিয়া হ'বলৈ নিদিয়ে। মই ক'লো, কিয় তেওঁলোকলৈ বিয়া নিদিম? কি অভাৱ আছে এই সম্পৰ্কটোত? এনেকুৱা সম্পৰ্ক কেৱল ভাগ্যৱানসকলেহে পায়। তেওঁলোক ইমান এটা সম্ভ্ৰান্ত পৰিয়ালৰ, গতিকে মই মোৰ ছোৱালীজনীক তেওঁলোকলৈ বিয়া দিবলৈ সাজু হৈ আছোঁ আৰু ভগৱানক ধন্যবাদ দিয়া যে তোমাৰ ভতিজীৰ ভাগ্যখন উদয় হৈছে। মই মোৰ ছোৱালীজনীক এইটো পৰিয়ালত অতি সোনকালে বিয়া কৰাই দিম, নহ'লে এই সম্পৰ্ক আমাৰ হাতৰ পৰা গুচি যাব পাৰে। তেওঁলোক ধনী আৰু শিক্ষিত মানুহ, লগতে তেওঁলোকৰ পৰিয়ালৰ বোৱাৰীসকলৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ নকৰে। সেই মানুহবোৰৰ এই কথাটো মোৰ বৰ ভাল লাগিল যে তেওঁলোকে কৈছিল যে দুদিন পিছত আপুনি আপোনাৰ ছোৱালীজনীকো লগত লৈ আমাৰ ঘৰলৈ আহিব আৰু দুয়োটা ল'ৰা-ছোৱালী একেলগে বহি কথা পাতিব, কাৰণ দুয়োজনে একেলগে জীৱনটো কটাব। গতিকে কথা পতাটো দুয়োৰে বাবে অতি প্ৰয়োজনীয়। তেওঁৰ এই আচৰণ মোৰ বৰ ভাল লাগিল, কাৰণ বিয়াৰ আগতে ল'ৰা আৰু ছোৱালী এজনীক কথা পাতিবলৈ দিয়া মানুহ খুব কম আছে। মই মোৰ দেৱৰ আৰু ছোৱালীজনীক ক'লো যে বিয়া কেৱল তেওঁলোকৰ ঘৰতেই হ'ব। মোৰ এই কথাত সিহঁত দুয়ো মৌন হৈ থাকিল। মই সিহঁতৰ মৌনতাক মানি লোৱা বুলি ধৰি লৈছিলোঁ, কাৰণ মৌনতাৰ অৰ্থ এইটোৱেই আছিল। দুদিন পিছত তেওঁলোকৰ ঘৰলৈ যাবলৈ সাজু হ'বলৈ ধৰিলোঁ। মই ৰিয়াৰ বাবে এযোৰ ধুনীয়া চাদৰ-মেখেলা বাছি লৈছিলোঁ আৰু নিজেও ভালদৰে সাজু হৈছিলোঁ। কিন্তু তেওঁলোকৰ ঘৰলৈ যোৱাৰ সময়ত অতুল আৰু ৰিয়া ঘৰত উপস্থিত নাছিল। সিহঁত দুয়ো ল'ৰা ঘৰৰ মানুহলৈ উপহাৰ আনিব যাওঁ বুলি কৈ ওলাই গৈছিল, কাৰণ খালী হাতেৰে যোৱাটো ভাল লগা নাছিল। কিন্তু সিহঁত দুয়ো বজাৰলৈ যোৱা ২-৩ ঘণ্টা পাৰ হৈ গৈছিল আৰু সিহঁত ঘৰলৈ উভতি অহা নাছিল। তেওঁলোকে আমাক
দুপৰীয়াৰ ভাত খাবলৈ মাতিছিল, কিন্তু এতিয়া দুপৰীয়াৰ 3 বাজি গ'ল আৰু ভাত খোৱাৰ সময় পাৰ হৈ গৈ আছিল। যদি আমি দেৰিকৈ যাওঁ তেতিয়াহ'লে তেওঁলোকে কি ভাবিব? এয়া আমাৰ সন্মান আৰু অসন্মানৰ বিষয় আছিল। অতুলক যেতিয়া মই ফোন কৰিলোঁ তেতিয়া সি ফোনটো ৰিচিভ কৰা নাছিল আৰু যেতিয়া বহু সময়ৰ পিছত ফোনটো ৰিচিভ কৰে তেতিয়াই কয় যে আমি আহি আছোঁ, আমি গাড়ীতে আছোঁ, ট্ৰেফিক বহুত হৈছে যাৰ বাবে আমাৰ দেৰি হৈছে। কিন্তু তাৰ কিছু সময়ৰ পিছত মোৰ দেৱৰে তাৰ মোবাইলটো ছুইচ অফ কৰি দিছিল আৰু মোৰ ছোৱালীজনীৰ নম্বৰটো ছুইচ অফ হৈ আছিল। মই সিহঁত দুয়োৰে নম্বৰ বাৰে বাৰে চেষ্টা কৰি আছিলোঁ আৰু দুয়োৰে নম্বৰ ছুইচ অফ হৈ যোৱাৰ বাবে বৰ চিন্তিত হৈ পৰিছিলোঁ। তাৰপিছত সন্ধিয়া 4 বাজিছিল আৰু তেতিয়াও দেৱৰ আৰু মোৰ ছোৱালীজনী ঘৰলৈ ঘূৰি অহা নাছিল। ল'ৰা ঘৰৰ মানুহে বাৰে বাৰে ফোন কৰি সুধি আছিল যে আপোনালোকে এতিয়াও আহি নাপালে দেখোন। তেতিয়া মই কিবা এটা অজুহাত দেখুৱাই তেওঁলোকক কওঁ যে আমি অলপ পিছত গৈ আছোঁ। সেই মানুহবোৰৰ সন্মুখত মোৰ বৰ লাজ লাগিছিল। তাৰপিছত মই নিজে অকলে যাওঁ বুলিও ভাবিছিলোঁ, কিন্তু যদি তেওঁলোকে মোক আপোনাৰ ছোৱালী আৰু দেৱৰ ক'ত আছে বুলি সুধিলেহেঁতেন আৰু তেওঁলোক মোৰ লগত কিয় নগ'ল বুলি সুধিলেহেঁতেন তেন্তে মই কি উত্তৰ দিলোঁহেঁতেন? এতিয়া ইতিমধ্যে সন্ধিয়া 6 বাজিছিল আৰু মই মোৰ ফোনটো ছুইচ অফ কৰি থৈছিলোঁ, কাৰণ ল'ৰাঘৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ আৰু সাহস নাছিল। ৰাতি 8 বজাত খুৰা আৰু ভতিজী দুয়োজনে মুখত হাঁহি লৈ ঘৰলৈ ঘূৰি আহিছিল। মোক দুৱাৰমুখত থিয় হৈ থকা দেখি সিহঁতৰ মুখৰ হাঁহিটো নাইকিয়া হৈ গৈছিল। মই ক'লোঁ, তোমালোক দুয়ো যোৱা 8 ঘণ্টা হ'ল, তোমালোকে এতিয়াও উপহাৰ কিনি আছিলা নেকি? মোৰ দেৱৰে কিবা এটা ক'বলৈ ওলাইছিল, তেতিয়া মই লগে লগে তাৰ মুখত জোৰেৰে চৰ এটা মাৰিলোঁ আৰু ক'লোঁ, এইবোৰ কিহৰ অসৎ আচৰণ? এতিয়ালৈকে তোমালোক দুয়োজন ক'ত আছিলা? আজি প্ৰথমবাৰৰ বাবে মই মোৰ দেৱৰৰ ওপৰত হাত দাঙিছিলোঁ, কাৰণ সিয়ে মোৰ ছোৱালীজনীক বজাৰলৈ লৈ গৈছিল। মই ক'লোঁ যে তোমালোকে জানানে তোমালোকে আজি মোক কিমান লাজত পেলাইছা? মোৰ ছোৱালীজনী মনে মনে থিয় হৈ আছিল। অতুলে ক'বলৈ ধৰিলে, বৌ, মোৰ কথা ভালদৰে শুনা। সেইখন ঘৰত মই মোৰ ভতিজীক বিয়া দিবলৈ মোৰ একেবাৰে মন নাই। মই ক'লোঁ, কি সমস্যা আছে? তেওঁলোকৰ ঘৰখনত সকলো ঠিকেই আছে। পৰিয়ালত এটাই ল'ৰা, তাৰ বাহিৰে মাক দেউতাকেও চাকৰি কৰে। ইমান এটা ভাল সম্পৰ্কত তোমাৰ কি আপত্তি আছে? তেতিয়া অতুলে ক'লে যে এই ল'ৰাটো যিমানেই ভাল নহওক কিয়, মই মোৰ ভতিজীক এই ল'ৰাটোৰ লগত বিয়া কৰাব নিবিচাৰোঁ। আনকি ৰিয়াক মই কাৰো লগতে বিয়া দিব নিবিচাৰোঁ। এইটো কথা কৈ সিহঁত দুয়ো ঘৰৰ ভিতৰলৈ সোমাই গৈ নিজৰ নিজৰ কোঠালৈ গৈ ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে। মোৰ দেৱৰে মোৰ লগত কেতিয়াও উচ্চ স্বৰত কথা পতা নাছিল আৰু কেতিয়াও মোৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা নাছিল। তেনেহ'লে আজি তাৰ কি হ'ল? মই গোটেই ৰাতিটো সাৰ পাই থাকিলোঁ আৰু চিন্তিত হৈ পৰিলোঁ। মই এইটোও লক্ষ্য কৰিছিলোঁ যে কেতিয়াবা কেতিয়াবা গোটেই ৰাতি অতুলে মোৰ ছোৱালীৰ কোঠাত বহি থকা নাছিল। মই নাজানো সিহঁত দুয়ো নিজৰ মাজতে কি নাটক ৰচনা কৰি আছিল। এদিন মই ৰিয়াক মোৰ ৰুমত শুবলৈ ক'লোঁ। তাইক ক'লোঁ যে আজি মই তোমাৰ ৰুমটো চাফা কৰিব লাগিব, তুমি মোৰ ৰুমলৈ গৈ শুই থাকা। ৰিয়াই মোৰ ৰুমলৈ গৈ শুই গ'ল। তাৰপিছত মই ৰিয়াৰ কাপোৰ এযোৰ পিন্ধি তাইৰ ৰুমলৈ গ'লোঁ। তাৰপিছত বিচনাত পৰি মই গভীৰ টোপনি যোৱাৰ দৰে আচৰণ কৰি আছিলোঁ। মই যোৱাৰ 1 ঘণ্টামান পিছত অতুলো ৰিয়াৰ ৰুমলৈ আহিল। ৰুমটো আন্ধাৰ হৈ আছিল। সি মোৰ ওচৰলৈ আহি ক'লে, কি হ'ল ৰিয়া? তুমি যে আজি ইমান সোনকালে শুইছা, উঠা, আজি বহুত কাম আছে। মই সাৰ পোৱাৰ দৰে অভিনয় কৰি আছিলোঁ, কিন্তু মই মোৰ মুখখন কাপোৰেৰে ঢাকি ৰাখিছিলোঁ
আৰু কোঠাটো আন্ধাৰ আছিল, যাৰ বাবে মোৰ দেৱৰে মোক চিনিব পৰা নাছিল। মোৰ দেৱৰে কৈছিল যে এতিয়া মাত্ৰ 24 ঘণ্টা বাকী আছে, তাৰ পিছত আৰু কাৰো পৰা ভয় বা লুকাই থকাৰ প্ৰয়োজন নাই। আমি যি কৰিম মুকলিকৈ কৰিম আৰু এই কামত বৌ আমাক বাধা দিব নোৱাৰে। আজি মই ইমানেই সুখী যে মই কি ক'ম। মই কল্পনাও কৰিব পৰা নাছিলোঁ যে আমি কিমান ভাগ্যৱান হ'ব পাৰোঁ। আনকি মই মোৰ ভৱিষ্যতৰ সপোনো দেখিবলৈ আৰম্ভ কৰিছোঁ। আৰু জানানে, বিয়াৰ পিছত আমাৰ জীৱনটো অতি সহজ আৰু সুন্দৰ হৈ পৰিব। বিয়াৰ কথা শুনাৰ লগে লগে মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল, কাৰণ মোৰ দেৱৰে এইবোৰ কেনেকুৱা কথা পাতি আছিল, তাকো নিজৰ ভতিজীৰ লগত। সি ক'বলৈ ধৰিলে যে তুমি ইতিমধ্যে বিয়াৰ কাপোৰৰ ব্যৱস্থা কৰিছা নহয়, এনেকুৱা হ'বলৈ নিদিবা যাতে বিয়াৰ সময়ত তুমি বিয়াৰ কাপোৰ কিনিবলৈ জেদ ধৰিব লগা হয়। দেৱৰৰ মুখৰ পৰা এই কথা শুনি মই লগে লগে থতমত খাই বিচনাৰ পৰা উঠি লাইটটো জ্বলাই দিলোঁ আৰু দেৱৰৰ মুখত এটা জোৰেৰে চৰ মাৰিলোঁ আৰু তাক ক'বলৈ ধৰিলোঁ যে তুমি এইবোৰ কেনেধৰণৰ কথা কৈছা? তুমি কাক বিয়া কৰোৱাৰ কথা কৈছা আৰু কাৰ বিয়াৰ কাপোৰৰ কথা কৈছা? অতুল, কোৱা। আজি মই গোটেই সত্যটো জানিব বিচাৰিছোঁ। মোৰ চিঞৰৰ শব্দ শুনি ৰিয়াও আমাৰ ওচৰলৈ আহিল আৰু তাই আহি মোৰ হাতত ধৰি ক'লে, মা, খুৰাক নামাৰিবা, মই তোমাক সকলো সঁচা কথা ক'ম। মই মোৰ ছোৱালীজনীক চিঞৰি ক'লোঁ, কোৱা, তুমি মোক কি ক'ব বিচাৰিছা আৰু কি বুজাব বিচাৰিছা? মই তোমালোকক জোখতকৈ বেছি মৰম দিছোঁ আৰু সেইকাৰণে তোমালোকে তাৰ সুবিধা ল'লা। সেই সম্পৰ্কটো আমাৰ বাবে বহুত ভাল আছিল, কিন্তু তোমাৰ খুৰাই তোমাক ক'তো বিয়া হ'বলৈ নিদিয়ে আৰু তোমালোক ঘৰৰ পৰা নোহোৱা হৈ থাকা। এতিয়া আকৌ তোমাৰ খুৰাই ইয়াত বহি এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈ আছিল? এই সকলোবোৰ কি হৈ আছে? তোমালোক দুয়োকে মোৰ শপত যে তোমালোক দুয়োৱে মোক সকলো সঁচা কথা কোৱা, অন্যথা মই মোৰ প্ৰাণ নিজে কাঢ়ি ল'ম। এইখিনি কওঁতে মই মোৰ জ্ঞানত একেবাৰেই নাছিলোঁ আৰু মোৰ মুখত যি আহিছিল মই তাকেই কৈ আছিলোঁ, কিন্তু অতুল আৰু ৰিয়াই মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰাৰ লগে লগে মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈ গ'ল। প্ৰথমে অতুলে ক'লে যে বৌ, মই আমাৰ গাঁৱত বাস কৰা এজনী ছোৱালীৰ প্ৰেমত পৰিছোঁ, যিখন গাঁৱে তোমাক বহুত অপমান আৰু কষ্ট দিছে। এইখন ঘৰত তুমি সেই গাঁওখনৰ মানুহৰ কথা সহ্যও কৰিব নোৱাৰা। আনহাতে চুমিবৌৰ ল'ৰা দীপক ৰিয়াই তাৰ প্ৰেমত পৰিছে আৰু তাৰ লগতে তাই বিয়া হ'ব বিচাৰে। এতিয়া এইটো সংযোগ নে আন কিবা মই নাজানো। আমি তোমাক ঘৃণা কৰা পৰিয়ালৰ মানুহবোৰৰ লগতে আমি দুয়ো প্ৰেমত পৰিলোঁ। আমাৰ গাঁৱৰ মুৰব্বীৰ ডাঙৰ ছোৱালীজনীক মই লগ পাইছিলোঁ, যিগৰাকী এতিয়াও বিয়া হোৱা নাছিল। এদিন মই এজন মানুহৰ ঘৰত ছবি আঁকিবলৈ গৈছিলোঁ, তাতেই তাই আছিল আৰু তাইক দেখাৰ লগে লগে মই তাইৰ প্ৰেমত পৰিলোঁ আৰু তেনেকৈয়ে আমাৰ প্ৰেম অতি গভীৰ প্ৰেমলৈ পৰিণত হ'ল। চুমিবৌৰ ল'ৰা দীপকে ৰিয়াক লগ পাইছিল তাইৰ কলেজত। একেদৰে সিহঁতৰ বন্ধুত্বও প্ৰেমলৈ পৰিণত হৈছিল। আমি দুয়ো নিজৰ গাঁৱৰ মানুহৰ লগতে প্ৰেমত পৰিলোঁ। যাক তুমি ঘৃণা কৰা, এই কথা আমি আগতে কোৱা হ'লে তুমি আমাক বিশ্বাস নকৰিলাহেঁতেন। সেইবাবেই আমি বিয়া হোৱাৰ সিদ্ধান্ত লৈছিলোঁ আৰু বহু ঘণ্টা ধৰি ইজনে সিজনৰ লগত কথা পাতিছিলোঁ যে আমি কি কৰিম, কেনেকৈ কৰিম, আৰু মই মোৰ লগতে ৰিয়াৰ বিয়াৰ বাবেও টকা সংগ্ৰহ কৰি আছিলোঁ। আনহাতে সিহঁত দুয়োজনে এইটোও জানে যে তেওঁলোকৰ পৰিয়ালে আমাৰ বিয়াত কেতিয়াও সন্মতি নিদিয়ে। সেইবাবেই আমি চাৰিওজনে ঘৰৰ পৰা পলাই গৈ বিয়া পাতিবলৈ সিদ্ধান্ত লৈছোঁ যে আমি আদালতত বিয়া হ'ম আৰু তাৰ পিছত লাহে লাহে তোমালোক সকলোৱে এই বিষয়ে জানিব পাৰিবা। তেতিয়া আমাক তোমালোকে নিশ্চয় ক্ষমা কৰি দিবা।
বৌ, আমি আমাৰ ভালপোৱা সফল কৰিবলৈ বাধ্য হৈছিলোঁ, কিন্তু আমি তোমাক আঘাত দিব বিচৰা নাছিলোঁ। আমাৰ হাতত আৰু আন একো উপায় নাছিল, কাৰণ আমি প্ৰেমত পৰিছিলোঁ। চুমিবৌৰ ল'ৰা আৰু গাঁওবুঢ়াৰ ছোৱালী, সিহঁত দুয়োজনেই আমাক সঁচা অন্তৰেৰে ভাল পায়। গতিকে আমি তোমাৰ ইচ্ছামতে কেনেকৈ বিয়া কৰাব পাৰোঁ। তুমি ৰিয়াৰ বাবে বিয়াৰ সম্পৰ্ক চাই আছিলা, সেইবাবেই মই জানি বুজি কিবা অজুহাত দেখুৱাই ৰিয়াৰ সম্পৰ্ক নাকচ কৰি দিছিলোঁ। তাৰ পিছত ৰিয়াই ক'বলৈ ধৰিলে, মা, খুৰাই মোক বহুত ভাল পায়। তেওঁ মোক সদায় সহযোগ কৰি আহিছে। তুমি খুৰাৰ বিয়াখন তেওঁৰ ইচ্ছামতে হোৱাটো নিবিচাৰা নেকি? আৰু তুমি এইটোও নিবিচাৰা নেকি যে আমি আমাৰ পচন্দৰ ব্যক্তিজনৰ সৈতে আমাৰ জীৱনটো সুখেৰে কটাওঁ? অতুলে ক'লে, বৌ, আমি বিচৰা নাছিলোঁ যে তুমি আমাৰ বিয়াৰ কথা জনাটো। আমি বিয়া নোহোৱালৈকে এই কথাটো তোমাৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিলোঁ। সেইবাবেই আমি এটাৰ পিছত আন এটা অজুহাত দেখুৱাইছিলোঁ। আমি ইজনে সিজনৰ লগত এই বিষয়ে বহুত কথা পাতিছিলোঁ আৰু লগতে আহিবলগীয়া দিনবোৰৰ বাবেও পৰিকল্পনা কৰিছিলোঁ। মোৰ ছোৱালী আৰু দেৱৰে হাতযোৰ কৰি ক'লে, আমাক ক্ষমা কৰি দিবা। এই সকলোবোৰ শুনি তুমি নিশ্চয় বহুত দুখ পাইছা, কিয়নো কাইলৈ আমাৰ বিয়া। ৰিয়াই ক'বলৈ ধৰিলে, মা, তুমিয়ে মোক শিকাইছিলা যে মোৰ এই পৃথিৱীত দেউতা নাই, কিন্তু ভগৱানে মোক খুৰাৰ ৰূপত দেউতা, বন্ধু আৰু দাদা এজন দিছে। সেইবাবেই আমি ইজনে সিজনক সহায় কৰিছিলোঁ। আমি ইজনে সিজনৰ সন্মতি অনুসৰি এজন জীৱন সংগী বাছি লৈছোঁ। গাঁৱৰ পৰিৱেশ এতিয়া সম্পূৰ্ণৰূপে সলনি হৈছে, কাৰণ চুমি আণ্টিৰ মৃত্যু হোৱা বহু বছৰ হ'ল। এতিয়া সকলো উন্নতি হৈছে আৰু এতিয়া তোমাক কোনেও একো ক'ব নোৱাৰে, কাৰণ আগতে মানুহে তোমাৰ অসহায়তাৰ সুযোগ লৈছিল। এতিয়া আমাৰ পৰিস্থিতি আগৰ তুলনাত বহুত ভাল হৈছে। সেইবাবেই তোমাৰ ফালে আঙুলি তুলিবলৈও কাৰো সাহস নাই। তোমাৰ ছোৱালীজনী ইমান সাহসী হৈ পৰিছে যে তাইৰ পৰিয়ালৰ লগত বেয়া আচৰণ কৰা যিকোনো সদস্যৰ হাত-ভৰি সহজেই ভাঙিব পাৰে। অতুলে ক'বলৈ ধৰিলে, বৌ, ৰিয়াই একেবাৰে ঠিক কথাই কৈছে। চুমিবৌৰ ল'ৰা দীপক বৰ ভাল আৰু শিক্ষিত। সি আমাৰ চহৰতে কাম কৰে, ভাল উপাৰ্জন কৰে। খোৱা-বোৱাত একোৰে অভাৱ নাই। দীপকৰ মাক-দেউতাক দুয়ো এই পৃথিৱী এৰি গুচি গৈছে। এতিয়া আমাৰ ৰিয়াৰ তাত একোৰে অভাৱ নাথাকিব। তেওঁলোকৰ ঘৰখন এতিয়া আগৰ দৰে সৰু নহয়। সি নিজৰ উপাৰ্জনেৰে ঘৰটো ডাঙৰ কৰি বনাই লৈছে আৰু মুখিয়ালৰ ছোৱালীজনীও মোৰ বয়সৰ সমানে হয়। মুখিয়ালৰ মৃত্যুৰ পিছত তাইৰ মাহীমাকে আজিলৈকে তাইক বিয়া হ'বলৈ দিয়া নাই। সেইবাবেই মই তাইক বিয়া কৰাব বিচাৰোঁ। তাই মোক বহুত ভাল পায়। মই তাইক মোৰ ঘৰৰ লক্ষ্মী বনাই ৰাখিম আৰু মই জানো তুমি তাইক বহুত মৰম কৰি ৰাখিবা। সিহঁত দুয়োজনে এইখিনি কথা কৈ কৈ কান্দি আছিল। এইটো সঁচা আছিল যে সিহঁতে যদি মোক সঁচা কথা কোৱা হ'লে মই কেতিয়াও মান্তি নহ'লোহেঁতেন আৰু কেতিয়াও সিহঁতক সেই গাঁৱৰ লগত কোনো সম্পৰ্ক স্থাপন কৰিবলৈ নিদিলোহেঁতেন। কিন্তু হয়তো মানুহে ঠিকেই কৈছিল যে আপুনি যি নিবিচাৰে সেয়া আপোনাৰ লগত হৈ যায়। মই সেই গাঁৱৰ পৰা বহু দূৰলৈ আহিছিলোঁ, কিন্তু মোৰ দেৱৰ আৰু ছোৱালীয়ে সেই একেখন গাঁৱৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিলে। সিহঁতে প্ৰেমত পৰিলে, তাকো সেইখন গাঁৱৰ মানুহৰ লগত। মই মূৰটো এফালে ধৰি বহি ল'লোঁ। মই কি সিদ্ধান্ত ল'ব লাগে বুজিব পৰা নাছিলোঁ। তেনেতে সিহঁত দুয়ো মোৰ ভৰিৰ ওচৰত বহিল আৰু মোৰ ভৰি দুখন ধৰি ক'লে, মা, মান্তি হোৱা আৰু আমাৰ সুখত সুখী হোৱা। আমি সিহঁত দুয়োৰে অবিহনে কেতিয়াও সুখী হ'ব নোৱাৰিম। তুমি যদি বিচৰা তেনেহ'লে আমি তোমাৰ ইচ্ছামতে বিয়া হ'ব পাৰোঁ। তুমি য'তেই ক'বা তাতেই বিয়া হ'ম, কিন্তু আমি গোটেই জীৱনটো সুখী হ'ব নোৱাৰিম। মই সিহঁত দুয়োৰে মূৰত হাত থৈ সুধিলোঁ, তোমালোকে কি ভাবা যে মই তোমালোকৰ সুখৰ কথা চিন্তা নকৰোঁ? মই তোমালোকৰ স্বাৰ্থতেই সেই গাঁওখন এৰি ইয়ালৈ আহিছিলোঁ
আৰু তোমালোক দুয়োৰে বাবেই মই পুনৰ বিয়াও নহ'লো। মই মোৰ গোটেই জীৱনটো তোমালোকৰ বাবে ত্যাগ দিছিলোঁ। এতিয়া মই তোমালোক দুয়োৰে বাবে এই সৰু ত্যাগটো কৰিব নোৱাৰিমনে? ঠিক আছে, মই কাইলৈ গাঁৱলৈ গৈ দীপকৰ লগত কথা পাতিব বিচাৰোঁ আৰু সেই ছোৱালীজনীৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাব বিচাৰোঁ, যাক অতুলে বিয়া কৰাব বিচাৰে। এতিয়া বিয়া আদালতৰ পদ্ধতিৰে নহয়, সন্মানেৰে কৰা হ'ব। তোমালোক দুয়োৰে বিয়া মই কৰাম। আদালতৰ বিয়াৰ প্ৰয়োজন নাই। মোৰ কথা শুনি দুয়ো কান্দি কান্দি মোক সাবটি ধৰিলে। মই সিহঁত দুয়োকে বহুত ভাল পাইছিলোঁ, কাৰণ মোৰ দেৱৰ আৰু মোৰ ছোৱালীজনী মোৰ বাবে সকলো আছিল। সেইবাবেই মই নিজৰ সকলো সুখ সিহঁতৰ বাবে ত্যাগ কৰিছিলোঁ। গতিকে এতিয়া সিহঁতৰ সুখৰ বাবে এই সৰু কথাটো মই মানি ল'ব নোৱাৰিমনে? আৰু যিখন গাঁৱৰ কথা আমি পাতি আছিলোঁ, সেইখন গাঁৱৰ মানুহৰ পৰা মই বহুত অপমান পাইছিলোঁ। কিন্তু এতিয়া সকলো ঠিকেই আছে। এই কথাটো বহু বছৰ পুৰণি হ'ল। গতিকে এই কথাটো পাহৰি যাব বিচাৰিছোঁ। তাৰপিছত গাঁৱলৈ গৈ মুখিয়ালৰ জীয়েকক মোৰ দেৱৰৰ বাবে সম্পৰ্ক বিচাৰিলোঁ। আনহাতে দীপকৰ মাক-দেউতাকৰ মৃত্যু হৈছিল যদিও তাৰ এগৰাকী অবিবাহিত ভনীয়েক আছিল। সি নিজৰ ভনীয়েকক লগত লৈ ৰিয়াৰ বাবে আমাৰ ঘৰলৈ বিয়াৰ সম্পৰ্ক বিচাৰি আহিছিল। আৰু তাৰ পিছত এদিনতে মোৰ ছোৱালীজনীক বিদায় দিলোঁ আৰু আনফালে সৰু জাজনীক ঘৰলৈ লৈ আহিলোঁ। এতিয়া সিহঁত দুয়োজনেই নিজৰ নিজৰ জীৱনত বহুত সুখী আৰু আনন্দৰে জীৱনটো কটাব ধৰিছে। মোৰ সুখ আছিল কেৱল মোৰ দেৱৰ আৰু মোৰ ছোৱালী। গতিকে মই সকলো পুৰণি কথা পাহৰি পেলাইছিলোঁ। মোৰ ছোৱালীজনী শহুৰেকৰ ঘৰত বহুত সুখী। চুমিৰ ল'ৰাটো চুমিৰ দৰে একেবাৰেই নহয়। সি বৰ ভাল আৰু বুজি পোৱা ল'ৰা। আনহাতে মোৰ জাজনীও বৰ ভাল। এতিয়া আমি এটা সুখৰ আৰু শান্তিময় জীৱন কটাই আছোঁ। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।